স্কুল আহি তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে কোৱাচোন বৰ ভাল লগা নাই কিয় ভাল লগা নাই ঘৰত থাকি পঢ়াৰ মজাই বেলেগ বাইদেউ ঘৰত পঢ়িলে আমি কিতাপ মেলি মোবাইল চাই থাকিব পাৰো কিন্তু ইয়াততো নাই ইয়াত গেমও খেলিব নোৱাৰি আজিকালি মোবাইলটো লগত নাথাকিলে অলপো ভাল নালাগে ঘৰত থাকি পঢ়া ব্যৱস্থাকে কৰিছে হয়নে হেৰ ওলাচিতৰ দেশৰ সন্তানহঁত তহঁতৰতো বাদেই আমাৰে স্কুললৈ আহিবলৈ মনেই নাই ঘৰত থাকি অনলাইন ক্লাছ কৰি দৰমহা লোৱাৰ মজাই বেলেগ আপোনালোকেতো পইচাবোৰ পায় আপোনালোকে নপঢ়োৱাকে যে আমি পইচাবোৰ মাহে মাহে দি থাকিবলগীয়া হৈছে বাৰু সেইবোৰ বাদ দে এই তহঁতৰ বা কাৰোবাৰ ঘৰত কৰোণা হৈছে নেকি নাই হোৱা বাৰু ভাল কথা নতুন খোৰাত দিলি যে নহয় মানে ইয়েছ ছাৰ আছিল নে ইয়েছ মেডাম আছিল পাহৰিয়ে থাকিলো হা ভাল কৰিছ দে ৰোল নম্বৰ 2 ইয়েছ ছাৰ মেডাম ছাৰ মেডাম সব মাৰিছ যে শুদ্ধটো বাছি ল'ব কৰোণাই কিন্তু তহঁতক শিক্ষিত কৰি তুলিলে দে ৰোল নম্বৰ 3 উপস্থিত আছো Number 4 Rule number 4 Rule number 4 নাই নেকি Rule number 4 কাৰ আছিল নো ইমন চুলা ধৰা আছো Rule number 4 আছিল নে 8 আছিল পাহৰি থাকিলো পাহৰিবি চলি থকা ইঞ্জিন এটা বহাই থলে এ বেমাৰ ওলাই ৰুল নম্বৰ 5 ৰুল নম্বৰ 5 গুণগুণ খৌকা ধৰা আহিছিলো ৰেজিষ্টাৰ কৰোতে কি বুলি ক'ব লাগে পাহৰিলো তহঁতৰ মগজবোৰত মামৰে ধৰিলে ৰুল নম্বৰ 6 ৰুল নম্বৰ 6 নাই মোৰ কিমান তোৰ নাম কি জয়ন্ত সিং বসুমতাৰী নামটো যে মনত আছে ৰ চাইছো তোৰ নামটো বেলেগ কিবা আছিল নেকি বেলেগ নাই মোৰ নাম এটাই তই কোন ক্লাছৰ আছিলি 6ৰ এইটো ক্লাছ 8ৰ হ'ব দে আহিছ যেতিয়া বহি থাক এক্সপিৰিয়েঞ্চ হ'ব ৰুল নম্বৰ 7 নাই অহা ৰুল নম্বৰ 8 অনুভৱ হৈছে হয় ছাৰ মেডাম আপোনাকো নতুন নতুন লাগিছে আগতে আপোনাক দেখা মনত পৰা নাই আপুনি আগতে স্কুল নাহে নেকি কি কৈছ হত 20 বছৰ হ'ল এইখন স্কুলত শিক্ষয়িত্ৰী কৰা আৰু তহঁতে কৈছ মোক দেখাই নাই তহঁতৰ কিন্তু স্মৃতি শক্তি প্ৰখৰ হ'ল দেই এইবোৰ সকলো কৰোনাৰ কৃপা বাৰু এই ইংলিছখন উলিয়াচোন অ বাইদেউ মই নাইনা নহয় কিয় কিয় নানিলি
বাইদেউ ক'ত থাকিলে মই বিচাৰিয়ে নাপালোঁ। ঘৰত তেন্তে তহঁতি ভালেই পঢ়িছ। অ' বাইদেউ, আজিকালি পঢ়িবলৈ কিতাপ নালাগে নহয়, মোবাইলহে লাগে। বাৰু সেইটো ক'ত বাজিছে? তহঁতক স্কুললৈ মোবাইল আনিবলৈ কোনে ক'লে? বাইদেউ মই আনিছিলোঁ। কিয় আনিছ? আজিকালি দেখোন চববোৰ অনলাইনতে হয়। ক্লাছ 10ক চৰকাৰে মোবাইল দিব বুলি শুনিছোঁ। আমাক নিদিয়াৰ কাৰণে আমি লৈ আহিছোঁ। ভাত নাখালেও মোবাইলৰ ৰিচাৰ্জ কৰিবই লাগে। উপায় নাই, ৰিচাৰ্জ কৰিবই লাগিব, নহ'লে মোবাইল কোম্পানীবোৰ চলিব কেনেকৈ? আৰু কোম্পানী নচলিলে চৰকাৰে টেক্স ক'ৰ পৰা পাব? গতিকে ডাটা খৰচ নকৰিলে আমাৰ লছ হ'ব নহয়। মোবাইলবোৰৰ এমাহ 28 দিনতে হয় নহয়। তহঁতে বাৰু এই লকডাউনত বৰ বেছিকৈ কচু খালি হন নেকি? বাৰু এই সংগীতাজনী ক'ত গ'ল? নাই বাইদেউ। কেনেকৈ মৰিল? মৰা নাই বাইদেউ, বিয়া হ'ল। এতিয়া শহুৰেকৰ ঘৰতে পঢ়া শুনা কৰে। আৰু এই গকুলক দেখা নাই যে? সি নাই, নাহে আৰু। কৰুণাতে নোহোৱা হ'ল চাগে। তাৰ আত্মাই শান্তি পাওক। তাৰ কৰোণা চৰোণা একো হোৱা নাই। আৰু তাৰ আত্মাক শান্তিও দিব নালাগে। সি মৰা নাই নহয়। আচলতে স্কুল আৰু নুখুলে বুলি ঘৰৰ আগফালে পাচলি দোকান এখন দিলে। হয়তো স্কুল আৰু সি কেতিয়াও নাহিব চাগে। বাইদেউ ময়ো যাওঁ নেকি, বেছি দেৰি থাকিব নোৱাৰিম। কিয়? কি হৈছে? গা বেয়া নেকি? গা ভালেই বাইদেউ, মানে এইকেইদিন লকডাউনৰ ঘৰত শুই শুই অভ্যাস হ'ল যে এতিয়া শুবলৈ মন গৈছে। No. বৰুৱানী আপুনি ইয়াত? এইখন আপোনাৰ স্কুল নহয় নহয়, আমাৰহে। আপোনাৰ স্কুলখন কাষৰখনহে। No.